কোৱা হয় সাহস সেই লক্ষী। সঁচাকৈয়ে আপোনাৰ যদি জীয়াই থাকিবৰ ইচ্ছা আছে এইখন পৃথিৱীত, তেতিয়াহ'লে আপোনাক সাহস লাগিব। আপুনি সাহস যদি নাই, আপোনাৰ যদি সাহস নাই, তেতিয়াহ'লে আপুনি এখোজো আগুৱাব নোৱাৰে। এই ধৰক আপোনাৰ গাটো বেয়া লাগিছে, তেতিয়াও আপোনাক সেই অসুখটোৰ সৈতে যুঁজিবৰ বাবে লাগিব সাহস। পৃথিৱীত জীয়াই থাকিবৰ বাবে মুঠতে আপোনাক লাগিব সাহস। সাহস নহ'লে আপুনি জীয়াই থাকিব নোৱাৰে। ৰাতিৰ এন্ধাৰলৈ বিশেষকৈ মানুহে ভয় কৰে। ৰাতিৰ এন্ধাৰৰ ভয় আঁতৰাবৰ বাবেও আমাক লাগিব সাহস। আগুৱাই যাবৰ বাবে লাগিব সাহস। জীয়াই থাকিবৰ বাবে লাগিব সাহস। আপুনি পৰিশ্ৰম কৰিবৰ বাবেও লাগিব আপোনাক সাহস। আপুনি আপোনাৰ পৰিয়ালটোক সুকলমে চলাই নিবৰ বাবে, নিয়াৰিকৈ আগবাঢ়ি যাবৰ বাবেও লাগিব সাহস। সাহস অবিহনে এইখন পৃথিৱীত জীয়াই থকাটো একেবাৰে সম্ভৱ নহয়। সেয়েহে মই আজি উপলব্ধি কৰিছোঁ যে সাহস সেই লক্ষী। সেয়েহে হয়তো কোৱা হয় সাহস সেই লক্ষী। যদি আপুনি সাহস কৰে, তেতিয়াহ'লে লক্ষী হৈ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। আপুনি পদেই পদেই উন্নতিৰ শিখৰলৈ গতি কৰিব।